নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তে আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো আজি এটা অলপ সৰু ভিডিঅ', ইয়াৰ পিছত বেলেগ ভিডিঅ' আহি আছে। তো আজি এটা বিশেষ ভিডিঅ' লৈ আহিলোঁ, কাৰণ মোক বহুত দাদাকেইজনলৈ ফোন কৰি আছিলে বহুতে, যে ছাগলী পায়খানা কৰিছে আৰু কি মেডিচিন দিব লাগিব ন, এনেকৈ মানে সুধি আছিলে। তো মই ভাবিলোঁ দুইজন দাদাই ফোন কৰিছে কাৰণে মই ভিডিঅ' এটা বনাই দিওঁ, যাতে সকলোৱে গম পায় তো কি মেডিচিন ব্যৱহাৰ কৰিব লাগে। চ' মই যিটো মেডিচিন ব্যৱহাৰ কৰোঁ আপোনালোকো সেইটো মেডিচিনেই দেখাম। চ' মই মেডিচিন ব্যৱহাৰ কৰি মই ভাল ফল পাইছোঁ, সেইবাবে মই আপোনালোকৰ মাজলৈ আজি মেডিচিনটো লৈ আহিলোঁ। তো আপোনালোকে মেডিচিনটো চাই লওক। চ' আপোনালোকৰ যদি তেনেকুৱা পায়খানা নহওক, মোৰ তাত পানী পায়খানা আহিছে ছাগলীয়ে, নাহে বুলি নকওঁ। সেয়া ছাগলী এটা পিলেই খুৱাইছোঁ, ভাল হৈ গৈছে সম্পূৰ্ণকৈ। তো সেই মেডিচিনটো কোনটো মেডিচিন ব'লক আজি আপোনালোকক দেখাই দিওঁ। তো এইটো মেডিচিন আপোনালোকে খাব। এইটো মেডিচিনটো হ'ল এইটো, মই হাতত আপোনাৰ লৈ আছোঁ। এই দুটা মেডিচিন ব্যৱহাৰ কৰক আৰু ছাগলী আপোনাৰ শৌচ কৰা ভাল হ'ব। মানে ময়ো ভাল পাইছোঁ ছাগলী, কাৰণ বহুত ছাগলীয়ে মোৰ হাগিছিলে। তো মই এই দুটা মেডিচিন ব্যৱহাৰ কৰিছিলোঁ। এইটোতো আপোনাৰ হৈ গ'ল এইটো ERS, এইটো আপোনাৰ পেট ঠাণ্ডা কৰে। তো ছাগলীয়ে পায়খানা কৰিলে দুৰ্বল হয়, তো ERS পেট ঠাণ্ডা কৰিব, আন ছাগলীটো দুৰ্বল হোৱাৰ পৰা ৰক্ষা কৰে। তো এইটো মই ব্যৱহাৰ কৰোঁ ERS। চ' ছাগলী পায়খানা কৰিলে মই এইটো দিওঁ। নেক্সট আপোনাৰ এইটো এটা কেপচুল আছে, সেইটো নামটো চাই লওক। তো এইটো কেপচুল মই ডাঙৰ ছাগলীক 20 কেজি ওপৰ ছাগলীক এটা খুৱাওঁ আৰু তাতকৈ তলৰ ছাগলী এফাল খুৱাওঁ। তো এইটো মই এনেকৈ খুৱাই পেলাই মই ছাগলী ভাল কৰিছোঁ। এইটো কেপচুল আপোনালোকক মই দেখাই দি আছোঁ। তো ইয়াৰ তেনেকুৱা কেপচুল আহিব, ইমান ডাঙৰ আহে। তো ইয়াৰ ডাঙৰ ছাগলীক দিলেও এনেকুৱা ডাঙৰ জাতৰ বিটেল জাতৰ ছাগলীক মই এটা খুৱাওঁ। বাকী এনেকুৱা সৰু ছাগলীবিলাকত যিবিলাক 20 কেজি তলত থাকে সিহঁতক মই এফাল এনেকৈ মিলাই এটা জোখত খুৱাওঁ আৰু। তো আপোনালোকে নাই মিলাই জোখত খুৱাব পাৰিব। তো এইটো কেপচুল, এইটো খাং নামটো চাই লওক। এইটোৰ নাম আপোনালোকে খুৱাব পাৰিব কোনো, আৰু গাভিন ছাগলীক খালি নোখুৱাব এইটো কেপচুল। গাভিন ছাগলীৰ কাৰণে বেলেগ থাকে। তো এইটো আপুনি নৰ্মেল যিবিলাক মতা ছাগলী বা যিবিলাক গাভিনী হোৱা নাই বা পোৱালি আছে তেনেকুৱা ছাগলীক খুৱাব পাৰিব, কোনো প্ৰব্লেম নাই। গাভিন ছাগলীক নোখুৱাব, কাৰণ গাভিন ছাগলীক খোৱালে পোৱালি বেয়া কৰিব, বিনাশ কৰিব পাৰে। সেইকাৰণে মই আপোনাক মানা কৰিছোঁ, গাভিন ছাগলী যাতে নোখুৱাব। এইটো এটা ERS চাই লওক। এই দুটা মেডিচিন ব্যৱহাৰ কৰক, ছাগলী পায়খানা অতি সোনকালে ভাল হ'ব। চ' মই যেনেকৈ ভাল পাইছোঁ আপোনালোক তেনেকৈ কৈছোঁ। তো দুটা মেডিচিন ব্যৱহাৰ কৰিছোঁ, মই সুফল পাইছোঁ। মই ডাঙৰ ছাগলীজনীয়ে হাগিছিলে সেইদিনাখন, লেতেৰা লাগি আছিল অলপ চাব পাৰে। তো এতিয়া তাই ভাল সুস্থ হৈ আছে, গোটা হাগি আছে। দুটা পিলেই খুৱাইছোঁ, ছাগলীজনী সুস্থ হৈছে। দামো বৰ বিশেষ নহয়, দামটো আপোনালোকক মই দেখাই দি আছোঁ। তো এই কেপচুলটোৰ দাম এইটো চাওক 75 লয়। তো এইটো আনি পেলাই খুৱাব পাৰিব, এইটো ভাল টেবলেট হয়। এইটো চাওক 75। আৰু বাকী এইটো দাম চাই দি আছোঁ আপোনালোকক মই। এইটো দামো এয়া আপোনাৰ কিমান লিখা আছে, ক'ত 102 টকা লিখা আছে ইয়াত। হয়, এয়া 102 টকামান ল'ব। এইটো চাই লওক কেতিয়া দাম আছে। তো ভাল পাব আশা ৰাখিলোঁ। তো আজি যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পিছত নতুন ভিডিঅ' আহি আছে। তো এখন ফাৰ্ম কৰোঁতে কিহৰ পৰা কিমানলৈকে, এখন ফাৰ্ম সম্পূৰ্ণ কৰোঁতে কিমান জৰুৰী হয়, কি কথা জানিব লাগে, তো তাৰ ওপৰত সকলো এটা ভিডিঅ' মই বনাই আছোঁ। তো শ্বৰ্টকৈ ভিডিঅ', তো ভিডিঅ'টো চাবৰ কাৰণে চেনেলটো যদি নতুনকৈ কোনোবাই চাইছে লাইক ছাবস্ক্ৰাইব কৰি ল'ব। তো আহিবলগীয়া ভিডিঅ'বিলাক চাবৰ কাৰণে। তো আজিলৈ ইমানেই কৈ বাই, জয় অসম।